स्वर्णिम विजय भेक्टरि फ्लेमखौ बरायदों चिराङाव। बाजि बोसोरनि गोसोखां फोरबो 1971 मायथाइयाव भारत आरो पाकिस्तानजों जानाय दावहायाव देरहानायनि स्वर्णिम विजय भेक्टरि फ्लेम 16 दिसेम्बर 2020 आव भारतनि गिबि मन्त्रि नरेन्द्र मदि फोजोंनाय देरहासारनायनि अरा दिनै चिरांनि सदर काजलगावआव सौफैफिननायनि रंजानाय सान फालिदों भारतीय आर्मिफोरा। बे हाबाफारियाव एमएलए जयन्त बसुमतारिया, अजय कुमार रय, मावफुं सोद्रोमा धनन्जय बसुमतारी, जिल्ला बेंगिरि एसपि लोगोसे जिल्लानि गोबां बिबानगिरिफोरा बे हाबाफारियावनो बै दावहायाव बाहागो लानाय बारग' आर्मिफोरखौ हांख्रायना लाबोनानै मान बावदों। আজির আমার চিরাং জেলার কারণে এটা ভাল দিন। 1971 वारोर 50 वर्ष पूर्ण हुआर समयत माननीय प्रधानमंत्री श्री मोदी जी चारटा मशाल विभिन्न डायरेक्शनत रवाना करिছিলে। এটা मशाल आमार चिराং जिलात আজি আহিছে আৰু ইয়াৰ কাৰণে আমি এটা প্ৰগ্ৰাম ধৰিছিলোঁ। এইটো প্ৰগ্ৰাম মশাল ৰাইজে চাইছে আৰু ৰাইজৰ উৎসাহবিলাক বাঢ়িছে আৰু আমাৰ প্ৰশাসনৰ কাৰণে এইটো ভাল দিন। আমি মশালৰ পুৱাৰ গৰ্ব আৰু প্ৰাইড ফিল কৰিছোঁ। তেখেতক সন্মান জনোৱা, তেখেতক প্ৰত্যেক দিনে আমি সন্মান জনোৱা লাগে, কিন্তু আজি এটা স্পেশাল দিন আছে, এই কাৰণে আমি তেখেতক মাতিছিলোঁ। আমাৰ এজন ৱাৰ ভেটাৰান আৰু এজন বীৰ আছে, তেখেতক আমি সন্মান জনাইছোঁ। মই 62 যুদ্ধত আছিলোঁ, চীনৰ যুদ্ধ, 65 পাকিস্তানৰ লগত আৰু 71ত বাংলাদেশৰ এই যে কাৰ্গিল সেক্টৰত আমি যুদ্ধ কৰিছোঁ। মই যুদ্ধত আহত হৈছোঁ। মই আৰু ছাৰ্ভিচ কৰিলোঁ হৈ তাৰপিছত মই আহত হোৱাৰ কাৰণে মোক ৰিটায়াৰ কৰি দিলাক। 17.5 বছৰ ছাৰ্ভিচ কৰি ৰিটায়াৰ হ'ল। মই এতিয়া ঘৰতে বহাই পাছে মোৰ পেঞ্চন লৈ অলপ গোলমাল হৈ গৈছে। আগতে যেনেকুৱা গোৱালপাৰা ডিষ্ট্ৰিক্ট আছিল, তাৰপাছত ধুবুৰী, তাৰপাছত কোকৰাঝাৰ, তাৰপাছত বঙাইগাঁও, এই মোৰ একোৱেই পোৱা নাই, চব হেৰি হৈছে। আগত যিখিনি পেঞ্চন সেইখিনিয়ে পাই আছোঁ। এতিয়া কাগজ পত্ৰ ঠিক কৰি আছোঁ, চলজাৰ বৰ্ডত হেৰি কৰি কিছু জমা দিছোঁ। আজি সোণালী বৰ্ষত আহি কেনেকুৱা অনুভৱ হৈছে আপোনাৰ বিগত যুদ্ধৰ? মোৰ কাৰণে কম শুনো। আপুনি 50 বছৰ পূৰ্ণ হ'ল বিজয় দিৱস। আজিৰ দিনটোত আৰ্মি আপোনাক সেনাক বিজয় দিৱসত সন্মান জনাইছে, কেনেকুৱা লাগিছে আপোনাৰ? ভাল লাগিছে। মই মিটিঙে যাইয়ে থাকোঁ, মানে য'তে য'তে হয়। মোৰ খুব ভাল লাগছে।